এতিয়া প্ৰবলতা বহুত আছে আৰু কি কম বৰষুণ দি আছে এইটো বৰষুণ নহয় দেই আশীৰ্বাদ শান্তি আশীৰ্বাদ শান্তি আৰু আমি ভাবিছোঁ বহুত দিন হ'ল হয়তো কথা বহুত মহিলা চহিলা থাকিছে পইচা কমাইছে ইমান পইচা কৰিব অলপ আছে ইয়াৰ চাফা কামটো লাগিছে চাফা কৰিব না শান্তি পইচা কম হৈ গ'ল এতিয়া আমি পইচা কৰিব চাফা কৰিছে চব্জি ভাত আছে ঠিক আছে তো এতিয়া আমি লিমিটেড দল হিচাপে আমি আপোনালোকৰ ওচৰত বিটিচি নিৰ্বাচনৰ সময়ত প্ৰচাৰ অভিযানত আপোনালোকক বহুত প্ৰতিশ্ৰুতি দি আহিছোঁ চৰকাৰ গঠন হোৱাৰ পিছৰ পৰাই আমি কৈছোঁ আপোনালোকক যেনেকৈ আমাক সহায় কৰিছে আমিও আপোনালোকক সহায় কৰি কথা দি আছোঁ এই হিচাপত আমি আপোনালোকৰ যিমান যি সমস্যা আছে আমি সমাধান কৰি দিবৰ কাৰণে চেষ্টা চলাই যাব আৰু আমি কাম কৰিম আমি কথা দিছোঁ আপোনালোকৰ ওচৰত আৰু ইয়াৰ পিছত সহায় লাগিব আমাৰ অসম চৰকাৰ বা অসমৰ যিমান কেবিনেট মন্ত্ৰী আছে বা অসমৰ যিমান অফিচাৰসকল আছে আমাৰ ঘৰৰ কাউন্সিলৰ যিমান যি সমস্যা আছে বা বিটিচি মাটি ৰাইজৰ যিমান যি সমস্যা আছে এইবিলাক সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰৰ বহুত সহায়ৰ প্ৰয়োজন আছে আৰু এই সহায়টো মই পাম বুলি আশা কৰিছোঁ যে আমাক সহায় কৰিব আমাৰ বিটিচি অঞ্চলত বহুত সমস্যা আছে আপোনালোকক যেনেকৈ কথা দিছে আমি এনেকৈ কথা এনেকৈ কাম কৰি যাম মই আজি আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতি দিছে আপোনালোকক সহায় কৰক আপোনালোকে যেনেকৈ বিচাৰিছে আমি কাম কৰিব পাৰোঁ এইখিনি কথা কৈছোঁ আৰু আমাৰ অপজিশ্যনেই হওক ৰাজনৈতিক মন্ত্ৰী তাহাঁতৰ যিমান এমচিএ বা এমসকল আছে আমাৰ বিটিচি চৰকাৰ চলোৱা সময়ত নিশ্চয় আমি সকলোৰে সহযোগিতা পাব বুলি মই কামনা কৰিছোঁ আৰু বিশেষকৈ অসমৰ আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক নিশ্চয় সহায় কৰিব সকলোৱে মাটি ৰাইজৰ কাৰণে যিখিনি আমি আশা কৰিবলৈ কাম কৰিবলৈ হাতত লৈছে ইয়াৰ সমাধানৰ ক্ষেত্ৰত নিশ্চয় আমাক সহায় কৰিবলৈ মই কামনা কৰিছোঁ যেনে আজি যিটো আমাৰ অতিথি চেয়াৰমেনৰ প্ৰগ্ৰাম এইটো আমি খুব শান্তিপূৰ্ণভাৱে সাকচেছ কৰিব পাৰিছোঁ বুলি আমি ক'ব পাৰোঁ আৰু আপোনালোকে কৰিব এইটো আমাৰ বৰষুণ নহয় ভগৱানে আমাক আশীৰ্বাদ দিছে শান্তি দিছে ভৱিষ্যত আমি জানাতে এই বিটিচি চলোৱা ক্ষেত্ৰত কোনো গণ্ডগোল নোহোৱাকৈ আমি যাতে শান্তিকে চলাই লৈ যাব পাৰে মই আৰু একবাৰ ভগৱানৰ ওচৰত ঈশ্বৰৰ ওচৰত আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা জনাই মই